নমস্কাৰ বন্ধুসকল, বহুদিন বিৰতিৰ পিছত আজি ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো অৱশ্যে এটা আপলোড কৰিবলগীয়া ভিডিঅ'ই হয়, কাৰণ আজি বহুত বছৰ হ'ল কাৰো এটা এই বিষয়ে মাত মাতিবলৈ কোনো এটাৰ আহৰি নাই। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে জানে এটা সময়ত 2000 চনত নলবাৰী জিলাত অবিবি শিক্ষকত চাকৰি পাইছিল বহুত নিবনুৱা যুৱক যুৱতীয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰপিছত কংগ্ৰেছ চৰকাৰ আহিল। কংগ্ৰেছ চৰকাৰ আহিলে এইবিলাক চাকৰিৰ পৰা চবকে বৰখাস্ত কৰি দিলে যে তেওঁলোকৰ চাকৰি অবৈধ। ঠিক আছে, অবৈধ চাকৰি হয়, চাকৰি হেৰুৱালে তেওঁলোকে ঠিকেই আছে, কিন্তু কথা হ'ল কি ইয়াতে বৈধ অবৈধ কেনেকৈ গম পালে? যদি তেওঁলোকে অবৈধ বুলি চবখিনি চাকৰি ক'বলৈ পাৰিলে, তেনেহ'লে যিখিনি বৈধ চাকৰি আছিল, বৈধ চাকৰিখিনি পোৱাৰ যোগ্যতা যিখিনি আছিল, সেইকেইটাক তেওঁলোকে সেই বৈধ চাকৰিখিনি কিয় দিব নোৱাৰিলে? আজি ইমান বছৰ হ'ল। ইয়াৰে ভিতৰত কিছুমান মানুহ এনেকুৱা মানুহে চাকৰি পাইছিল যে তেওঁলোকৰ চাকৰিৰ বয়সৰ সীমা পাৰ হৈ গৈছে। বয়সৰ সীমা নোহোৱা শেষ হওঁ হওঁ অৱস্থাত তেওঁলোকে চাকৰি পাইছে। এতিয়া তেওঁলোকে এই সময়ত আজিৰ দিনলৈকে কেনেকৈ চলি আছে এইটো কোনো চৰকাৰৰে বিবেচনা কৰিবৰ সময় নহ'ল। আৰু আনকি আমাৰ শিক্ষামন্ত্ৰী যেতিয়া আছিল সেই সময়ত পাটোৱাৰী মহোদয়, তেখেতে AGP এৰি বিজেপিত আহিলে। কিন্তু বিজেপিত আহিলে তেখেতসকলে প্ৰথম প্ৰতিশ্ৰুতি দিছিলে যে মই যদি জয় হওঁ, নিৰ্বাচনত জয় হওঁ, অবিবি শিক্ষকৰ চাকৰিখিনি প্ৰথমতে ব্যৱস্থা কৰিম। কিন্তু তেখেতসকলৰ মুখৰ কথা হৈয়ে ৰ'ল। আজিলৈকে তেওঁ অবিবি শিক্ষকসকলৰ বিষয়ে এষাৰো মাত মাতিব নোৱাৰিলে, যাৰ ফলত অবিবি শিক্ষকসকলে আজি যিকোনো কাম কৰিবলগীয়া হৈছে। কোনোবাই হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আছে, বিভিন্ন ধৰণৰ কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। গতিকে কথা হ'ল আমাৰ পাটোৱাৰী মহোদয় যদি অলপ ঠিক থাকিলহেঁতেন, তেওঁ হয়তো এই অবিবি শিক্ষকৰ চাকৰিখিনিৰ কিবা এটা গতি লগাব পাৰিলেহেঁতেন। আমি এতিয়া আৰম্ভণিৰ পৰা শেষলৈকে পাটোৱাৰী ছাৰক ভাল পাই আছিলোঁ, কিন্তু তেওঁ কাম কৰিছে সঁচা কথা, ৰাইজৰ কাম কৰিছে, কিন্তু অকল ৰাইজৰ কাম কৰিলেই নহ'ব। আজিকালি মানুহৰ কথা হ'ল কি, দুই এটা চাকৰি যদি নিদিয়ে, বহুত মানুহৰ অলপ আপত্তি আহি যায়। সেয়েহে তেওঁ দুই এটা যদি চাকৰি অন্ততঃ অবিবি শিক্ষকখিনিৰ কিবা এটা গতি লগালে বহুত ল'ৰা ছোৱালীয়ে তেওঁক হয়তো আৰু ভাল পালেহেঁতেন। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাওক, তেখেতে কংগ্ৰেছ দলত থাকোঁতে যেনেদৰে চাকৰি দি আছিল, শিক্ষকৰ চাকৰি বিশেষ কৰি কৈছোঁ, কিন্তু সেইখিনি চাকৰি তেওঁ এতিয়াও বিজেপিত থাকোঁতেও সেই একেখিনি চাকৰিয়ে দি আছে। গতিকে তেখেতক কোনো মানুহে এতিয়ালৈকে বেয়া পোৱা নাই, আৰু তেওঁ বাকী যিখিনি কাম কৰিছে বাকী কামখিনিও গোটেই ভাল কাম কৰিছে। অন্ততঃ পাটোৱাৰী ছাৰে এইটো কৰিব পাৰিলে হয় যে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত আলোচনা কৰি এই অবিবি শিক্ষকসকলৰ বিষয়ে কি কৰা যায় অলপ দুই এষাৰ আলোচনা কৰিব পাৰিলে হয়, তেতিয়া হয়তো কিবা এটা ব্যৱস্থা হ'লহেঁতেন। আৰু নলবাৰী জিলাৰ যিখিনি অবিবি শিক্ষকত চাকৰি পোৱা মানুহ আছিল, ল'ৰা আছিল, তেখেতসকলক মই কৈছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে যে আপোনালোকে অলপ এই বিষয়ে অবিবি শিক্ষকসকলৰ বিষয়ে বা আপোনালোকৰ নিজৰ বিষয়ে, কাৰণ নিজে যিহেতু আপুনি চাকৰিটো পাইছিল, সেই বিষয়ে অলপ মাত মাতক। আৰু আমাৰ আচলতে চাকৰিটো নোহোৱাৰ মেইন কাৰণটো হৈছে এই বিষয়ে চৰকাৰক কোনো এটা মানুহে আজিলৈকে মনত পেলাই দিয়া নাই। যদি বিভিন্ন ধৰণৰ আন্দোলন হয়, বিভিন্ন ধৰণৰ মানুহে আন্দোলন কৰে কিবা এটা প্ৰাপ্য পাবৰ কাৰণে, কিন্তু আমাৰ এই অবিবি শিক্ষকসকলে আজি কিমানখিনি আন্দোলন কৰিছে? না এটা আন্দোলন কৰি আছে, না ঘৰৰ পৰা কাৰোবাক কৈছে, কিবা খবৰ লৈছে, মন্ত্ৰী তাতে গৈছে, একো এটা খা খবৰ কাৰো নাই। চাকৰি পাইছিলোঁ এটা সময়ত, এতিয়া হয় হ'ব, নহ'লে নাই, এনেকুৱা এটা অৱস্থা হৈছে। কিন্তু মই ভাবোঁ যদি এই অবিবি শিক্ষকসকলৰ চাকৰিখিনি কিবা প্ৰকাৰে
এটা উচিত ব্যৱস্থা কৰি নিযুক্তিটো আৰম্ভ কৰি দিয়ে, তেখেতসকলৰ হয়তো বহুতৰ উপকাৰ সাধন হ'লহেঁতেন। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ এতিয়া বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ক'ব বিচাৰিছোঁ যে বাতৰি ছাৰে একো নকৰিলে ঠিকেই আছে, কিন্তু পাৰিলে আপুনি এই অবিবি শিক্ষকসকলৰ কথা অলপ ভাবক। আপুনি তেখেতসকলক কিবা এটা ব্যৱস্থা কৰি এই নিযুক্তিখিনি দিয়াৰ ব্যৱস্থা এটা কৰক। এইটো মোৰ আপোনালৈ এটা অনুৰোধ। আপুনি ইচ্ছা কৰিলে চবখিনি কৰিব পাৰে, গতিকে এইখিনি ব্যৱস্থা কৰিও অলপ অবিবি শিক্ষকখিনিৰ মুখত হাঁহি বিৰিঙাব বুলি মই এটা আশা ৰাখিলোঁ। গতিকে আহক, নলবাৰী জিলাৰ সমূহ অবিবি শিক্ষকসকল ওলাই আহক। আপোনালোকে অলপ শিক্ষামন্ত্ৰীৰ চকুত পৰাকৈ অলপ কিবা এটা ব্যৱস্থা কৰক। আমি সকলোৱে মিলি যাতে এই চাকৰিখিনি পুনৰ ঘূৰাই পাওঁ, তাৰ ব্যৱস্থা এটা কৰিব লাগে। আৰু শেষত যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে নিশ্চয় কিবা এটা পদক্ষেপ ল'ব বুলি মই আশা কৰিলোঁ।